নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এছমিছ স্কুল নামৰ এই চেনেলটিলৈ। আমি ভাৱবাদ নামৰ চেপ্টাৰটো পঢ়ি আছিলোঁ আৰু তাৰে আত্মগত ভাৱবাদ পাৰ্টখিনি আমি অলৰেডি ফিনিছ কৰিছোঁ। আৰু যদিহে তোমালোকে সেইটো চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, সেইটো চাই ল'বা। আৰু যদি ইয়াৰ আগৰ চেপ্টাৰবোৰ লাগে সেইবিলাকো প্লে'লিষ্টত আছে, তোমালোকে চেক কৰিব পাৰিবা। আজি আমি পঢ়িম বস্তুগত ভাৱবাদৰ বিষয়ে। আমি পাইছিলোঁ যে ভাৱবাদৰ দুটা প্ৰকাৰ আছে, আত্মগত ভাৱবাদ আৰু বস্তুগত ভাৱবাদ। আমি আজি বস্তুগত ভাৱবাদৰ বিষয়ে পঢ়িম। বস্তুগত ভাৱবাদ কি? বস্তুগত ভাৱবাদ হৈছে ভাৱবাদৰ এটা গুৰুত্বপূৰ্ণ প্ৰকাৰ বা গুৰুত্বপূৰ্ণ শাখা বা ভাগ। বস্তুগত ভাৱবাদ একবাদী আৰু এই মতবাদ অনুসৰি সকলো বস্তু তাৰ ধাৰণাৰ লগত একে। মানে আমি বস্তু এটা যেনেকুৱা ধাৰণা কৰিলেও সেই ধাৰণাটোৰ লগত বস্তুটো একেবাৰে মিলে বা সকলো বস্তুৱে তাৰ আমি কৰি লোৱা ধাৰণাটোৰ লগত ছেম একে বুলি কৈছে এই মতবাদত। এই মতবাদটোৱে বিশ্বাস কৰে যে মনতহে সত্তাৰ সৃষ্টি হয় আৰু মনৰ পৰা স্বতন্ত্ৰ হৈ সামান্যবিলাকৰ থোপ বা সমষ্টিবিলাক অস্তিত্বশীল হ'ব নোৱাৰে। আমি আগতে পালোঁ আত্মগত ভাৱবাদত সামান্যবিলাকৰ কথা পাইছিলোঁ, বিশেষবিলাকৰ কথা পাইছিলোঁ। আৰু ইয়াতে বস্তুগত ভাৱবাদে কি কয় যে এই যে সামান্যবিলাকৰ থোপ আছে, সেই সামান্যবিলাকৰ থোপবিলাক বা সমষ্টিবিলাক কেতিয়াও মনৰ পৰা স্বতন্ত্ৰ হৈ বা মনৰ বাহিৰত অস্তিত্বশীল হ'ব নোৱাৰে। ঠিক আছে, এইটো মনৰ ওপৰত নিৰ্ভৰশীল। আমাৰ মনে যেনেকুৱা ধাৰণা কৰিব তেনেকুৱাই সত্তাটো হ'ব বা তাৰ ৰিয়েলিটিটো হ'ব। বাস্তৱত সেইটো বস্তু তেনেকুৱাই হ'ব যেনেকুৱা আমাৰ মনটোৱে ধাৰণা কৰি ল'ব। ঠিক আছে, আৰু ইয়াতে কৈছে যে এই মতবাদটোত কৈছে যে যথাৰ্থ জ্ঞান হ'ল ধাৰণাসমূহৰ তন্ত্ৰ। আমি যিখিনি জ্ঞান লাভ কৰোঁ সেই যথাৰ্থ জ্ঞানখিনি আমি যিখিনি ধাৰণা কৰিলোঁ তাৰে সমষ্টি বুলি কৈছে। ঠিক আছে, এই প্ৰকাৰৰ ভাৱবাদে সামান্যবোধ বস্তুবাদ বা ব্যৱহাৰিক জ্ঞানবাদক সমৰ্থন কৰে। তাৰ মানে প্ৰেক্টিকেল নলেজটোক এওঁলোকে সমৰ্থন কৰে। ঠিক আছে, ইয়াক সামান্যবোধ বস্তুবাদ বুলিও কোৱা হয়, তো এইটোক ছাপোৰ্ট কৰে, কিন্তু নেচাৰেলিজিম বা স্বভাৱবাদক ছাপোৰ্ট নকৰে। স্বভাৱবাদ বা নেচাৰেলিজিমত কি হয়, বিশ্বাস কৰা যায় যে মন আৰু আধ্যাত্মিক প্ৰমূল্যবোৰ জড় বস্তুৰ পৰা উদ্ভৱ হয়। নেচাৰেলিজিম বা স্বভাৱবাদত কোৱা হৈছে যে প্ৰকৃতিবাদসকলৰ মতে মন আৰু আধ্যাত্মিক প্ৰমূল্যবোৰ আমি মনত যিবিলাক ধাৰণা কৰি লওঁ বা যিবিলাক আধ্যাত্মিক ধাৰণা কৰি লওঁ সেইবিলাক জড় বস্তুৰ পৰা উদ্ভৱ হোৱা বুলি বিশ্বাস কৰে নেচাৰেলিজিমৰ মতবাদত। ঠিক আছে, কিন্তু এওঁলোকে বস্তুগত ভাৱবাদীসকলে এইটোক অস্বীকাৰ কৰে। তেওঁলোকে প্ৰেক্টিকেল বা ব্যৱহাৰিক জ্ঞানবাদত বিশ্বাস কৰে আৰু ব্যৱহাৰিক জ্ঞানবাদৰ মতে ভৌতিক বস্তুবোৰ অস্তিত্বশীল। আমি যিবিলাক ফিজিকেল বস্তু পাওঁ তাৰ অস্তিত্ব আছে বুলি এই বস্তুগত ভাৱবাদীসকলে বিশ্বাস কৰে। যিখিনি ভৌতিক ফিজিকেল বস্তু আমি দেখি আছোঁ সেইবিলাক সঁচাকৈ আছে, সঁচাকৈ তাৰ অস্তিত্ব আছে বুলি বিশ্বাস কৰে। কিন্তু প্ৰকৃতিবাদীসকলে বিশ্বাস কৰে যে জড় বস্তুৰ পৰাহে আমি মনত ধাৰণাবিলাক বনাওঁ বা আধ্যাত্মিক ধাৰণাবিলাক জড় বস্তুৰ পৰা উদ্ভৱ হোৱা। ঠিক আছে, ডিফাৰেঞ্চটো বুজি পাইছা প্ৰকৃতিবাদী আৰু ইয়াৰ ব্যৱহাৰিক ভাৱবাদৰ। তো কি কৰে, বস্তুগত ভাৱবাদে ব্যৱহাৰিক জ্ঞানবাদক সমৰ্থন কৰে। বস্তুগত ভাৱবাদক পৰম ভাৱবাদ বুলিও জনা যায়। ঠিক আছে, পৰম ভাৱবাদ বুলিলে কি বুজা? কি হ'ব? পৰম ভাৱবাদ হ'লে বস্তুগত ভাৱবাদ, আৰু তাৰ ডেফিনেশ্যনটো লিখিব লাগিব। আৰু বস্তুগত ভাৱবাদৰ ক্ষেত্ৰত হেগেলৰ যোনটো মতবাদ আছে, হেগেলৰ বস্তুগত মতবাদ আছে, সেইটো বহুত গুৰুত্বপূৰ্ণ আৰু ৱাইডলি একচেপ্টেড, সকলোৱে একচেপ্ট কৰে। যদিও ইয়াৰ বিভিন্ন সমালোচনা আছে তথাপিও এইটো বহুতে সমৰ্থনো কৰে। ঠিক আছে, হেগেলৰ মতে পৰম ধাৰণাই পৰম সত্তা, অৰ্থাৎ আমি যিটো ধাৰণা কৰিলোঁ সেইটোৱে পৰম সত্তা বা আচল সত্তা।
মানৱৰ সকলো সক্ষম ধাৰণা সৰ্বশেষত পৰম সত্তাত অন্তৰ্ভুক্ত হয়। মানে মানুহে যিখিনি সক্ষম ধাৰণা কৰে বা সীমিত ধাৰণা কৰে সেইখিনিয়ে শেষত গৈ পৰম সত্তা হয় বা পৰম সত্তাত সেইখিনিয়ে অন্তৰ্ভুক্ত হয়। আমাৰ সক্ষম নলেজখিনি বা সক্ষম ধাৰণাখিনিয়ে পৰম সত্তাই সক্ষম ধাৰণাৰ মাজেৰে নিজৰ চৈতন্য প্ৰকাশ কৰে। মানে পৰম সত্তাই এই সীমিত ধাৰণাখিনিৰ দ্বাৰাই নিজৰ এক্সপ্ৰেশ্যনটো কৰে, চৈতন্য প্ৰকাশ কৰে। এই জগতৰ পৰম সত্তাই হ'ল পৰম ধাৰণা আৰু আমি যিখিনি পৰম সত্তা পাম সেইটোৱে পৰম ধাৰণা। আৰু হেগেলে কৈছে যে পৰম ধাৰণা বা পৰম মন অথবা চিন্তাই জগতৰ অন্তৰ্নিহিত সত্তা। ক'লোৱে যে আমি যিখিনি ধাৰণা কৰিম বা আমাৰ মনে যিখিনি চিন্তা কৰিব সেইখিনিয়ে আমাৰ জগতৰ অন্তৰ্নিহিত সত্তা। জগতত লুকাই থকা সত্তা হৈছে আমাৰ মনৰ চিন্তা বা ধাৰণাখিনিয়ে। মানৱৰ দ্বাৰা বোধগম্য হোৱা সকলোৰে প্ৰধান শক্তিটোৱে হ'ল পৰম ধাৰণা। আৰু মানুহৰ বোধগম্য হোৱা বা বুজিব পৰা, মানুহে বুজিব পৰা সকলো মানুহে বুজিব পৰা সকলোৰে প্ৰধান শক্তিটোৱে হৈছে পৰম ধাৰণা। আৰু মানুহে যে বুজিব পাৰে বস্তু এটা, জ্ঞানটো ল'ব পাৰে, বুজি ল'ব পাৰে, সেইটোকে ধাৰণা বুলি কৈছে, পৰম ধাৰণা বুলি কৈছে। যিখিনি মানুহে বুজি ল'ব পাৰে বা বোধগম্য ক্ষমতা আছে মানুহৰ, সেইখিনিয়ে পৰম ধাৰণা। আৰু তেওঁ কৈছে যে পৰম ধাৰণা আৰু জাগতিক বস্তু আৰু জীৱসমূহৰ মাজৰ সম্পৰ্ক এৰাব নোৱাৰা। আমি যিখিনি ধাৰণা বা চিন্তা কৰিম সেইখিনি আৰু জাগতিক বস্তু মানে জগতত পোৱা বস্তুবিলাক আৰু বা জীৱবিলাকৰ মাজৰ সম্পৰ্কটো এৰাব নোৱাৰা। পাৰস্পৰিক সম্পৰ্ক আছে তেওঁলোকৰ মাজত বুলি কৈছে। অৰ্থাৎ এটাক বাদ দি আনটোৰ কথা ভাবিব নোৱাৰি। গোটেই জীৱ জন্তু জগতৰ যিখিনি বস্তু আছে আৰু মানুহৰ যিখিনি ধাৰণা বা চিন্তা আছে সেইখিনি পৰস্পৰভাৱে মানে মিল থকা বুলি কৈছে বা এটাই এৰি আনটো হ'ব নোৱাৰে বুলি কৈছে, এটাক বাদ দি আনটো হ'ব নোৱাৰে। আৰু তেওঁ উদাহৰণ এটা দিছে যে যেনেকৈ মানুহৰ অংগসমূহ বাদ দি জীৱ দেহটো চলিব নোৱাৰে। অংগসমূহৰ অস্তিত্ব যদিহে দেহটো নাথাকে অংগসমূহৰ অস্তিত্ব নাথাকিব, অংগসমূহ নাথাকিলে দেহটোৰ অস্তিত্ব নাথাকিব, ভাইচ ভাৰ্চা। ঠিক আছে, তেনেকৈয়ে যদি পৰম ধাৰণা নাথাকে তেনেহ'লে সক্ষম বস্তু আৰু জীৱবোৰৰ অস্তিত্ব থাকিব নোৱাৰে। পৰম ধাৰণা অবিহনে আমাৰ আশে পাশে থকা বস্তুবিলাক বা জীৱবিলাক অস্তিত্বশীল হ'ব নোৱাৰে। আৰু এইটোৱে হৈছে হেগেলৰ বস্তুগত ভাৱবাদ। তোমালোকক যদি লিখিব দিয়ে যে হেগেলৰ বস্তুগত ভাৱবাদৰ বিষয়ে লিখা, তেতিয়া লিখিব লাগিব প্ৰথমে তোমালোকে ভাৱবাদৰ ডেফিনেশ্যন বা সংজ্ঞাটো দি ল'বা, ভাৱবাদ মানে কি, ইয়াতে কি মতবাদত কি বিশ্বাস কৰে, তাৰপিছত হেগেলে যিখিনি মত পোষণ কৰিছে সেইখিনি লিখিলেই হ'ব। আৰু ইয়াত উদাহৰণটো তোমালোকে দি দিব পাৰিবা। যদিহে 5 নম্বৰী উত্তৰ লিখিব লাগে তেনেহ'লে এইটো দিব পাৰিবা যে জীৱদেহৰ অবিহনে যেনেকৈ অংগবিলাক অস্তিত্বশীল হ'ব নোৱাৰে তেনেকৈ আমাৰ ধাৰণাবিলাক অবিহনে জীৱবোৰৰ বা আমাৰ জাগতিক বস্তুবিলাকৰ অস্তিত্ব থাকিব নোৱাৰে। আৰু আমাৰ জগতখন বৈচিত্ৰ্যময় আৰু জগতৰ এই যে বৈচিত্ৰতা আছে এই বৈচিত্ৰতাৰ মাজেৰে সত্তাই নিজৰ স্বৰূপ প্ৰকাশ কৰে বা সত্তাই নিজৰ অস্তিত্বটো প্ৰকাশ কৰে। জগত অবিহনে পৰম সত্তা অসম্পূৰ্ণ। মানে জগতখন যদি নাথাকে তেনেহ'লে পৰম সত্তাটো প্ৰকাশ পাব নোৱাৰে বা জগতৰ যদি বৈচিত্ৰতা নাথাকে পৰম সত্তাই নিজৰ স্বৰূপটো দেখুৱাব নোৱাৰে। সত্তাৰ আত্মা চৈতন্য উপলব্ধিৰ নিমিত্তে জগত অপৰিহাৰ্য। অৰ্থাৎ সত্তাৰ নিজৰ আত্মপ্ৰকাশৰ বাবে বা উপলব্ধিৰ বাবে জগতখন অপৰিহাৰ্য। আৰু আমাৰ মানুহবিলাকে যিখিনি চিন্তা কৰে সেই সীমিত চিন্তাখিনি বিভিন্ন সংঘাত জড়িত হৈ থাকে, চিন্তাসমূহত সংঘাত থাকে। এইবোৰ সত্তাৰ ৰহস্য বা লীলা। ঠিক আছে, সত্তা যিটো বস্তুটো সেই সত্তাৰ ৰহস্য বুলি কৈছে। যিখিনি সংঘাত থাকে, আমি যিবিলাক চিন্তা কৰোঁ তাত বিভিন্ন ধৰণৰ কনফ্লিক্টছ বা সংঘাত চলি থাকে আৰু সেই সংঘাতখিনি সত্তাৰ লীলা বা ৰহস্য, যিখিনি বুজিব নোৱাৰি বা যিখিনি মতবিলাকৰ অমিল, সেইখিনি সত্তাৰ ৰহস্য বা লীলা বুলি ক'ব পাৰি।
সংঘাতবোৰ সত্তাৰ মাজতে সুসংহত আৰু সমন্বিত হয় আৰু সংঘাতবোৰে সত্তাৰ মাজতে কি হয় সমন্বিত হৈ থাকে বা চিন্তাৰ লগতে লগ হৈ থাকে বুলি কৈছে। হেগেলৰ মতে চিন্তা আৰু সত্তা পৰিশেষত অভিন্ন। হেগেলে মত পোষণ কৰিছে যে চিন্তা আৰু সত্তা দুয়োটা বস্তু অভিন্ন, মানে শেষত গৈ সত্তা আৰু চিন্তা একেই বস্তু বুলি কৈছে। আৰু তোমালোকৰ কুৱেশ্যন হ'ব পাৰে যে চিন্তা আৰু সত্তা পৰিশেষত অভিন্ন, এই বাক্যশাৰী বা এই উক্তিশাৰী কাৰ? তেতিয়া উত্তৰ হ'ব হেগেলৰ। তাৰপিছত সসীমৰ মাজেৰে পৰম সত্তাৰ অভিব্যক্তি অধিক উজ্জ্বল আৰু সুন্দৰ হৈ পৰে। যদিও আমাৰ চিন্তাবিলাক সসীম বা সীমিত, এই সীমিত চিন্তাত এই সীমিত সীমাৰ বা সসীমৰ মাজতে পৰম সত্তাই নিজৰ অভিব্যক্তিক উজ্জ্বল আৰু সুন্দৰৰূপে প্ৰকাশ কৰিব পাৰে বা উজ্জ্বল বা সুন্দৰভাৱে আত্মপ্ৰকাশ কৰিব পাৰে। হেগেলৰ ভাৱবাদে জগতৰ বাস্তৱতা স্বীকাৰ কৰিছে। আত্মবাদত আমি পাইছিলোঁ যে জগতৰ কোনো অস্তিত্ব নাই, সকলো আমাৰ মনৰ মানসিক ধাৰণা, আমি যি ধাৰণা কৰিলোঁ সেইটোৱেই জগতৰ অস্তিত্ব বুলি আমি পাইছিলোঁ। কিন্তু হেগেলৰ বস্তুবাদে বিশ্বাস কৰে যে জগতৰ সঁচাকৈয়ে এটা অস্তিত্ব আছে। জগত সত্তাৰ যথাৰ্থ প্ৰকাশ আৰু এই জগতখন হৈছে আমাৰ সত্তাৰ প্ৰকাশ, যথাৰ্থ প্ৰকাশ। আৰু হেগেলৰ মতবাদত জগতৰ যেনেকৈ অস্তিত্ব থকা বুলি কৈছে, তেনেকৈ সত্তাও সীমিত হোৱা নাই, সত্তাবোৰো সীমিত নহয় বুলি কৈছে। আমাৰ চিন্তাধাৰা যদিও সীমিত, তথাপিও সত্তাটো সীমিত নহয়, সত্তাৰ আত্মপ্ৰকাশটো সীমিত নহয় বুলি কৈছে। আৰু এই যে হেগেলৰ বস্তুগত ভাৱবাদ আছে, সেই ভাৱবাদটো বাস্তৱবাদৰ লগত কিছু মিল আছে। আমি যে পঢ়িছিলোঁ জন লকৰ বাস্তৱবাদৰ থিয়ৰিবিলাক, মতবাদবিলাক, তাৰ লগত কিছু মিল দেখা যায়। যদিও হেগেলৰ এই বস্তুগত ভাৱবাদটো বহুতে সমৰ্থন কৰে, তথাপিও ইয়াৰ সমালোচনা হৈছে বা ইও বিতৰ্কিত। ঠিক আছে, ইয়াৰ বিভিন্নজন দাৰ্শনিক আছে। G.S. মুৰে তেওঁৰ দাৰ্শনিক দৃষ্টিভংগীৰে তেওঁৰ ভাৱবাদক সমালোচনা কৰিছে। তাৰপিছত ৰাছেলে কৰিছে। ৰাছেলৰ এখন কিতাপ আছে দ্য প্ৰব্লেমছ অফ ফিল'চফি, সেইখন কিতাপত ৰাছেলে বিভিন্ন ধৰণৰ এই বস্তুগত ভাৱবাদৰ সম্পৰ্কত আলোচনা কৰিছে। আৰু কিয়াৰকেগাৰ্ড নামৰ এজন দাৰ্শনিকেও বিভিন্ন বিৰূপ সমালোচনা কৰিছে। তেখেতৰ হেগেলৰ বক্তব্য এটা আছিল হোৱাট ইজ ৰেচনেল ইজ একচুৱেল এণ্ড হোৱাট ইজ একচুৱেল ইজ ৰেচনেল নামৰ তেওঁৰ এটা বক্তব্য আছে হেগেলৰ। আৰু এই বক্তব্যটোক কিয়াৰকেগাৰ্ড নামৰ দাৰ্শনিক এজনে সমালোচনা কৰিছে। তাৰপিছত তেওঁ কৈছে যে কিয়াৰকেগাৰ্ডে কৈছে যে কোনো ব্যক্তিৰ নিমিত্তে এনে কথা সম্ভৱ হ'ব নোৱাৰে, আৰু যিটো বক্তব্য হেগেলে দিছে সেইটো মানুহৰ পক্ষে সম্ভৱপৰ নহয় বুলি কৈছে। বিয়ণ্ড গুড এণ্ড ইভিল নামৰ এখন কিতাপ আছে। সেই কিতাপখন লিখিছে নিটছে, আৰু নিটছেও নিজৰ যুক্তিৰে হেগেলৰ এই মতবাদটোক বিভিন্নভাৱে সমালোচনা কৰিছে। ঠিক আছে, আমি কি পালোঁ? বিভিন্নজন দাৰ্শনিকৰ নাম পালোঁ, G.E. মুৰে, ৰাছেল, তাৰপিছত কিয়াৰকেগাৰ্ড আৰু নিটছে। তেওঁলোকেও বস্তুগত ভাৱবাদৰ সমালোচনা কৰিছে। যদিও বহুতো সমালোচনা আছে, তথাপিও হেগেলৰ ভাৱবাদটো ৱাইডলি বা বহুত বহলভাৱে সমৰ্থিত। আৰু ব্ৰিটিছ দাৰ্শনিক ব্ৰেডলি হেগেলৰ বস্তুগত ভাৱবাদৰ উল্লেখযোগ্য অনুগামী। ব্ৰেডলি নামৰ এজন দাৰ্শনিক আছে, তেওঁ হেগেলৰ এই মতবাদটোক বহুত ফ'ল' কৰিছিল বা তেওঁ অনুগামী আছিল। আৰু তেনেধৰণে দাৰ্শনিক জছিয়া ৰয়ছে নামৰ দাৰ্শনিকজনো এই ভাৱবাদী মতবাদক সমৰ্থন কৰে। আৰু প্লেটোৰ পাছৰ চিন্তাধাৰাৰ লগত হেগেলৰ দৰ্শন যথেষ্ট সাদৃশ্যপূৰ্ণ। প্লেটোৰ যিখিনি চিন্তাধাৰা আছিল, প্লেটোৰ যিখিনি দৰ্শন শাস্ত্ৰৰ চিন্তাধাৰা আছিল বা প্লেটোৰ অনুগামীসকলৰ যিখিনি চিন্তাধাৰা আছে, সেইখিনিৰ লগত হেগেলৰ বহুত সাদৃশ্য আছে বা বহুত মিল আছে। ঠিক আছে, যদিও ইয়াৰ বহুত সমালোচনা আছে, তথাপিও এইটো বহুতে একচেপ্ট কৰে। ঠিক আছে, আৰু আমি বস্তুগত ভাৱবাদৰ বিষয়ে আজি পঢ়িলোঁ। ইয়াতে আৰু হেগেলৰ বস্তুগত ভাৱবাদৰ বিষয়ে মতবাদটো আমি চালোঁ, তেখেতে কি মত পোষণ কৰিছে বস্তুগত ভাৱবাদৰ বিষয়ে। আৰু তেওঁ কৈছে যে ধাৰণাৰ দ্বাৰাই আমাৰ
সত্তাৰ সৃষ্টি হয় পৰম ধাৰণাই পৰম সত্তা আৰু যিবিলাক জাগতিক বস্তু আছে তাৰ সঁচাকৈয়ে অস্তিত্ব আছে জগতৰ অস্তিত্ব আছে আৰু আমাৰ চিন্তাধাৰাৰ দ্বাৰা সেই বস্তুবিলাক হৃদয়ংগম কৰি আমাৰ সত্তাটোৱে আত্মপ্ৰকাশ কৰে সেইখিনি কথা আমি বুজি পালোঁ আৰু বিভিন্ন তেওঁৰ সমালোচকবিলাকৰ নামবিলাক আমি গম পালোঁ বা কি কিতাপ ক'ত তেওঁলোকে সমালোচনা কৰিছে এই মতবাদটোক তাৰ বিষয়ে আমি আজি জানিব পাৰিলোঁ আৰু এইটোৱে আছিল এইখিনিয়ে আছিল এই চেপ্টাৰটোৰ বিষয়ে আত্মগত ভাৱবাদ আৰু বস্তুগত ভাৱবাদ ঠিক আছে এইটোৰ পৰা বহুত বেছি কুৱেশ্যন নাই তথাপিও তোমালোকে কিছুমান কুৱেশ্যন চাবা আৰু শেষত তোমালোকৰ একেবাৰে শেষৰ লাইনত দুটামান লাইন আছে তো তাৰ পৰাও কুৱেশ্যন হ'ব পাৰে যে পৰম ভাৱবাদ কাক বোলে বা ইয়াৰ সমৰ্থক কোন বস্তুগত ভাৱবাদৰ সমৰ্থক কোন বা পৰম ভাৱবাদৰ সমৰ্থক কোন এনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে আৰু খালী ঠাই পূৰণ কৰা হ'ব পাৰে যে যথাৰ্থ জ্ঞান ধাৰণাৰ দেশ তন্ত্ৰস্বৰূপ যথাৰ্থ জ্ঞান ধাৰণাৰ তন্ত্ৰস্বৰূপ ঠিক আছে তো এনেকুৱা সৰু সুৰা কুৱেশ্যন হ'ব পাৰে তোমালোকে চেপ্টাৰটো পঢ়িবা মই গোটেইখিনি কভাৰ কৰিবলৈ ট্ৰাই কৰিছোঁ আৰু যদিহে ভিডিঅ'টো তোমালোকৰ বাবে হেল্পফুল হয় তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থেংক ইউ